কি খবৰ এতিয়া মই অলপ ৰঙিয়াত যাম ৰঙিয়াত অলপ কাম আছে কামখিনি কৰি সেইকাৰণে মানে কাম মানে বেলেগ নহয় অলপ স্কুলত কিবা অলপ কাম আছে সেই কামখিনি কৰিব যাম কৰিব যাই কেনে আৰু অলপ কিবা এটা কাম আছে সেইটো কাম আপোনাক দেখাম বলক যাওঁ কি হয় স্কুল আহিবলৈ স্কুলৰ কামখিনি ফাৰ্ষ্ট কৰি লওঁ তাৰপিছত বেলেগ কাম কৰিম আধাৰ কাৰ্ডৰ নামটো ভুল আছে এই নামটো ঠিক কৰিব যাম এইবাৰ ফাৰ্ষ্ট তেল ভৰাই লওঁ এইটো হ'ল আসামৰ নেচাৰ কেতিয়া কি হয় কোনো গম নাপায় বাকী যি নহওক এই বতাহটি মাৰিলে তামান ভাল লাগে কিন্তু গাইছ এতিয়া আধাৰ কাৰ্ডখন ঠিক কৰোঁ কৰি কিনে আৰু ঘৰত যাওঁ লাহে লাহে সেই দোস্ত এতিয়া মই ঘৰত আহি পালোঁ ঘৰত অহাৰ পিছত গা পা ধুই কিনে ভাত পানী খাওঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইবটো কৰি দিব দেই কি ৰ'দ দি আছে বে এতিয়া বতাহ বৰষুণ দি আছিল